17 নৱেম্বৰ 2015 চন। এক বুজাব নোৱাৰা সুখৰ মুহূৰ্ত। যদিও নিজৰ পেটত এটা তীব্ৰ বিষৰ অনুভৱ কৰিছোঁ, তথাপিও কিন্তু ৰ'বলৈ আৰু ভাবিবলৈ সময় নাই। কাৰণ আমাৰ এই সৰু পৃথিৱীখন শুৱনি কৰিবলৈ তুমি আহিলা আমাৰ মাজলৈ। প্ৰত্যেকটো ৰাস পূৰ্ণিমাই মোৰ বাবে একদম চিৰস্মৰণীয়। কাৰণ সেইদিনাখন সেই চনৰ আছিলে ৰাস পূৰ্ণিমা আৰু প্ৰতিটো ৰাস পূৰ্ণিমাই মনত পেলাই দিয়ে। চাওঁতে চাওঁতে চকুৰ পচাৰত তুমি ইমান ডাঙৰ হ'লা দেহা। মা দেউতাৰ পৃথিৱীখন তোমাৰ আগমনে সুখৰ কৰি পেলালে, আধৰুৱা জীৱনটো পূৰ্ণ কৰিলে। এগৰাকী নাৰীৰ বাবে তাতকৈ সুখৰ কথা কি লাগে আৰু। মাতৃত্বৰ মৰমেৰে উমাল বুকুত তোমাক উমলাই আজিও যে তুমি ইমান ডাঙৰ হৈছা ভাবিবই নোৱাৰি। তোমাৰ প্ৰত্যেকটো মুহূৰ্ত ধৰি ৰাখিবলৈ মা আৰু দেউতাই সদায় চেষ্টা কৰে আৰু ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰে, তুমি যাতে ডাঙৰ হোৱা, সোনকালে ভাল মানুহ হোৱা, সুনাগৰিক হোৱা আৰু মানুহক মানুহ বুলি ব্যৱহাৰ কৰিবলৈ শিকা। তাৰ বাহিৰে তোমাৰ পৰা আমাক আৰু একো নালাগে। এজন সৎ নাগৰিক সুমানুহ হোৱাটোৱে বা সুমানুহ হিচাপে গঢ় দিবলৈ আমি সদায় চেষ্টা কৰিছোঁ। যদি ক'ৰবাত ক্ৰুটি ৰৈ গৈছে ক্ষমা কৰি দিবা। আজি তোমাৰ এই বিশেষ দিনটো। আজিৰ দিনটোতেই তুমি আমাৰ মাজলৈ আহিছিলা। আমাৰ বেৰা নাইকিয়া বাৰীখন তুমি বেৰা হৈ পৰিছিলা আৰু তোমাতে জীৱনটো আৰম্ভ হৈছিলে। তুমিয়েই জীৱন কি আমাক জানিবলৈ শিকাইছিলা। নিজে বুজি নোপোৱা জীৱনটো তোমাৰ আগমনে সঁচাকৈ খুব সুন্দৰ আৰু দায়িত্বশীল কৰি পেলালে। আজি তোমাক মই নকওঁ যে শুভ জন্মদিন, কাৰণ তোমাৰ কাৰণে এই বিশেষ দিনটো মোৰ বাবে সদায়ে বিশেষ। এটা নিৰ্দিষ্ট দিনৰ প্ৰয়োজন নাই তোমাক শুভ জন্মদিন ক'বলৈ। সদায় চেষ্টা কৰোঁ তোমাৰ দিনবোৰ যাতে সদায় বিশেষ হৈ থাকক। তথাপিও ভগৱানৰ ওচৰত আশীৰ্বাদ কৰোঁ, ভগৱানে যাতে তোমাক কুশলে ৰাখে। মাৰ বিশেষ ব্যস্ততাৰ বাবে ভিডিঅ'টো আপলোড কৰোঁতে অকণমান দেৰি হৈছে, চৰি বেয়া নাপাবা দেহা। তোমালৈ মাৰ মৰম সদায় আছে আৰু সদায় একেদৰেই থাকিব। আজিও মনত পৰি আছে সেই দিনবোৰ, তাহানি লাগি থকা দিনবোৰ। চকুৰ পচাৰত 8টা বছৰ পাৰ হৈ গ'ল। ৰাতি 12টা বজাতো উজাগৰে থাকি তোমাৰ লগত খেলি থকা প্ৰত্যেকটো মুহূৰ্ত যে ধৰি ৰাখিবলৈ চেষ্টাহে কৰিছোঁ। কাৰণ সময়টো হাতৰ মুঠিত ধৰি ৰাখিব নোৱাৰি, স্মৃতিবোৰ ধৰি ৰাখিব পাৰি। আৰু তুমি ডাঙৰ হ'লে বুজিবা, তোমাৰ মায়ে তোমাৰ কাৰণে থৈ দিয়া এই ভিডিঅ'টোতে তুমি তোমাৰ ল'ৰালিটো উপভোগ কৰিব পাৰিবা। পুনৰবাৰ কওঁ, শুভ জন্মদিন দেহা। তুমি ভাল মানুহ হোৱা আৰু ভগৱানে তোমাক মংগল কৰক। মা দেউতাৰ ফালৰ পৰা হেপী বাৰ্থডে'।